হাই সকলোকে মৰম আৰু শুভকামনা জনাইছোঁ। যদিও এতিয়া পৰিস্থিতি বৰ ভাল নহয় অসম সেইবোৰক লৈ সকলো ঠাইতে প্ৰতিবাদ চলি আছে, য'ত ময়ো আছোঁ। আৰু মই আজি ডিব্ৰুগড়ত আছোঁ। আজি কাইলৈ মই ৰাতিপুৱা যাম মই গুৱাহাটী, আৰু তাৰপিছত যি আমাৰ প্লেনছ হয়, যিবিলাক মই প্লেনিং কৰিম সকলো ছাত্ৰ সংগঠন মিলি লৈ তাত আপোনালোকো থাকিব, সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ, ময়ো থাকিম। আৰু আজি বন্ধটোত ক'ৰবাত হিংসাত্মক পৰিস্থিতি অলপ সৃষ্টি হৈছে ক'ৰবাত, যিটো আমি বিচৰা নাই, যিটো আমি গোটেই দল সংগঠন আমি মিলি পেলাই আমি আমাৰ প্লেনিং মতে আমি যিটো কৰিছিলোঁ তাৰ পৰা অকণমান বাহিৰত কথাটো, গতিকে সেইটো যাতে নহয় মই সকলোকে অনুৰোধ জনাইছোঁ, মোৰ ভাইটি ভণ্টি সকলোকে। আৰু সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে গোটেই আমাৰ প্ৰতিবাদটো সাব্যস্ত হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। আৰু আমি প্ৰতিবাদ কৰিম, আমি চিঞৰিম, আমি কথা ক'ম, আমি যুৱ সংগঠন কৰিম, আমি বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী হাতত ল'ম, কিন্তু যাতে কাৰো মানুহৰ কোনো অনিষ্ট নহয় সেইটোৱে বিচাৰিছোঁ। আৰু সেইটো সকলোকে অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়। কাইলৈ মই আহি আছোঁ, মই জইন কৰি আছোঁ সকলোকে। আৰু এয়াৰপৰ্টৰ পৰা মই ৰাতিপুৱা যাম, নাজানো বহুত ল'ৰা ছোৱালী মই লগ পাম ৰাস্তাত, প্ৰতিবাদকাৰীসকলক সকলোৰে লগত কথা পাতিম, তাৰপিছত আমি নেক্সট প্লেনিং আৰম্ভ কৰিম। কাইলৈ মই লগ পাই আছোঁ গুৱাহাটীত সকলো প্ৰতিবাদকাৰীক মোৰ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন। এতিয়া নিদিওঁ অভিনন্দন, আমি যিদিনা জিকিম সেইদিনা দিম। মোক সকলো একেলগে থাকক। লাভ ইউ।